নমস্কাৰ বন্ধুসৱ নখোৱাৰ ভিডিঅ' দেই দিয়া দেৰি হ'ল ইয়া বৃক্ষৰোপণ তাৰপিছতে আমি আৰম্ভ কৰিছোঁ পতাকা উত্তোলন কাৰণ আমাৰ অধিৱেশনো আছে লগতে অধিৱেশনত পতাকা উত্তোলন কৰাটো একেবাৰে অত্যাৱশ্যকীয় এটা অংশ গতিকে পতাকা উত্তোলন কৰিবলৈ লৈছোঁ কিন্তু পতাকা উত্তোলন কৰিবলৈ যোৱাৰ আগত কৰিব লাগিব গুৰুঘাট প্ৰদৰ্শন গুৰুঘাট বজাব আমাৰ মৌচম গগৈয়ে আমাৰ প্ৰাথমিকত তেওঁৱে গুৰুঘাট দিয়ে আৰু মৌচমক তাৰ আগতে এভাগী গামোচাৰে সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা জনাইছে প্ৰাথমিকৰ সম্পাদকে হৰি কৃষ্ণ 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 হৰি এতিয়া আছে সভাপতি বাপৰ পতাকা উত্তোলন তাৰ আগতে সভাপতি বাপক এভাগী গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছে আমাৰ লম্বোদৰ গগৈ বাপে সভাপতি বাপক উত্তোলন স্থলীলৈ আগুৱাই নিবৰ বাবে আমি সম্পাদকক সেৱা ধৰিছোঁ শকতডাল ঠিকে আছে নাই সম্পাদক বাপৰ সহযোগত সভাপতি বাপে পতাকা উত্তোলন কৰিছে এতিয়া প্ৰসংগৰ বাবে প্ৰসাদ ধুইছে আমাৰ আইসকলে এইগৰাকী আমাৰ ছবি আই প্ৰসংগৰ বাবে প্ৰসাদ লাগিবই এইফালে সম্পাদক বাপে নিজৰ যাৱতীয় কামসমূহ বাহিৰত বহি কৰি আছে ঠাণ্ডাৰ বতৰ যে বহি আইসকলে কাটিছে শাক পাচলি এইসকল আইসকলে কাৰণ আজি আমাৰ অধিৱেশনত সিদ্ধ হ'ব আৰু সিদ্ধ হ'ব সেইকাৰণে আইসকলে ৰ'দতে বহি শাক পাচলি কাটিছে এয়া
আয়ে দিছে সকলোকে চাহ, শাক পাচলি কাটি থকা আইসকলক চাহ দিছে। আমাৰ অনুমোদয় আইগৰাকী আছে, টুটু আইগৰাকী আছে চাহ দিয়াত। ইফালে আমাৰ ৰন্ধন কাৰ্যত আগবাঢ়িছে ভকতসকলে, ভকতক সিদ্ধ ৰন্ধন কৰি খুৱাব পাতিছে আৰু জুই জ্বলাইছে আমাৰ এয়া বাপসকল। এইফালে বাপসকলে প্ৰসং কাৰ্যসূচীৰ বাবে ফল মূল কাটিছে, নাৰিকল, কল, আপেল, আদা। সোনকালে কৰিছে, তেতিয়াহে কামবিলাক সোনকালে হ'ব, কাৰণ পৰ্যবেক্ষক আহিব, তাৰ আগতে আমাৰ প্ৰসংগ শেষ হ'ব লাগিব, নহ'লে পৰ্যবেক্ষক ৰৈ থাকিব লাগিব। কৃষ্ণ সকলো ব্যস্ত। আমাৰ বয়সীয়াল আইগৰাকীও এনেই নাথাকে, সকলোৱে কাম কৰি থাকে হাতে পাতি, কিবা নহয় কিবা এটি কৰি থাকে। এইফালে এগৰাকী আয়ে শৰাই সজাইছে। তাৰপিছত হ'ব প্ৰসংগ অকণমান অংশ তুলি দিছোঁ। শাক পাচলি, বিলাহী, কাবুলি চানা, পনীৰ কাটিছে, পনীৰ কৃষ্ণ কৃষ্ণ ৰন্ধন কৰি খুৱাবৰ কাৰণে। আমি খোৱা মানুহে হৈছোঁগৈ আৰু দেই, গৰম দিনটো আমি খোৱা মানুহে হৈছোঁ। পাঠনখন যিহেতু বহুত ডাঙৰ, সেইকাৰণে ৰান্ধনীকেইজনৰ অকণমান কষ্ট হয়। মন প্ৰাণ দি ৰান্ধিছে। নিজে বিলাইছে আৰু সৰহকৈ লৈছে। এইবিলাক কামৰ উপৰিও বাবে কোনো সংগীৰ পৰা সদস্য গঢ় তোলা নাই। ভকতে অৰ্থনী অৰিহণা আগবঢ়োৱা ৰাহি ধন আৰু অসম দৰ্শন আঁচনি পাবলৈ থকা ৫,৬৭৯ টকাৰে নামঘৰৰ কামবোৰ কৰা হয়। অসম দৰ্শন টকা উলিয়াৰ ক্ষেত্ৰত আমাৰ সত্যপথ বাপৰ কনিষ্ঠ পুত্ৰ শ্ৰীমান অপুল গগৈৰ বাবে সহায় কৰি দিয়ে। সেই আশাতে বাপলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰান্ধনীকেইজনেও কাণ থিয় কৰি পেলাই আমাৰ বক্তব্যবিলাক শুনি আছে, মিটিঙত কি আলোচনা হৈছে নাই হোৱা সেই কথাবিলাক। তেখেতসকলেও মন যায় দিয়কচোন, কি আলোচনা হৈছে শুনিবৰ কাৰণে। এইফালে সভাপতিৰ বাবে আঞ্চলিক সভাপতি হিৰেণ গগৈৰ বাবে নতুন প্ৰাথমিকৰ সভাপতি আৰু সম্পাদকক শপত বাক্য পাঠ কৰাইছে। পৰ্যবেক্ষকৰ দুআষাৰ পুণ্যশ্বৰ বাবে তেখেতৰ বক্তব্য দাঙি ধৰিছে। এইবোৰ যিহেতু ভিতৰুৱা কথা, মই সেইকাৰণে মিউট কৰি দিছোঁ। এতিয়া সিদ্ধ প্ৰসাদ হৈ গ'ল, সকলোৱে বাহিৰত বহি ৰ'দৰ তাপত সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিছে। মই নাতি খেলাই আছোঁ দেই, নাতিটো লৈ আহিছিলোঁ। ককাককে মাককে খাবলৈ দিছোঁ, নহ'লে তেওঁলোকেও খাবলৈ অলপমান অশান্তি পাব ল'ৰাৰ পৰা। মই দূৰত গৈ ল'ৰা খেলাই আছোঁ, তেওঁলোকক খোৱা শেষ হ'লে আহি খামহি। নাতিটোৱে দিনটো খেলি খেলি ভাগৰি গ'ল। সকলোৱে আনন্দ মনে নখ সিদ্ধ গ্ৰহণ কৰিছে।
ৰাইজ বেলচা মাৰক নিজে আৰু নিজে সন্তুষ্ট হওক আৰু বাপাই দেই কৃষ্ণ আইসকলে পুণ্যোদ্যমে লাগে কামত। আমাৰ আইসকল বৰ কৰ্মী দেখিছে নাই, প্ৰতিগৰাকী আয়ে কামত লাগি যায়, কোনো আই এনেই বহি নাথাকে। আৰু আমাৰ প্ৰাথমিকখন বহুত ডাঙৰ। এইবিলাক সকলো আমাৰ প্ৰাথমিকৰে মানুহ 3জন মাত্ৰ আলহী আছে, বাকী সকলো আমাৰ প্ৰাথমিকৰ আই। আৰু দিনটো খেলি খেলি গধূলি মোৰ নাতিৰ অৱস্থা এই নাক বজাই বজাই শুইছে। দেখ শেষত আমাৰ প্ৰাথমিকৰ আইসকলে একপি ফটো তুলিলে। ফটোকপিত মই নাই আকৌ দেই। বাই বাই।